হাই ফ্ৰেণ্ড, আজি মই কাইনমাষ্টাৰত ভিডিঅ' এডিটিং কেনেকৈ কৰিব এইটো আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। একেবাৰে সহজ কাইনমাষ্টাৰত ভিডিঅ' এডিটিং কৰাৰ কাৰণে। আৰু ফ্ৰেণ্ড, এইটো মোৰ নতুন চেনেল, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, একেবাৰে নাপাহৰিব। তো ফ্ৰেণ্ড, আমি কাইনমাষ্টাৰত ভিডিঅ' এডিটিং কেনেকৈ কৰে এইটো আপোনালোকক যদি দেখাব লগা হয় তেতিয়া মোবাইলৰ স্ক্ৰীনলৈ আহিব লাগিব। তো ফ্ৰেণ্ড, আমি এতিয়া মোবাইলৰ স্ক্ৰীনলৈ আহোঁ, বলক। এতিয়া আমি মোবাইলৰ স্ক্ৰীনলৈ আহিলোঁ। এইটো কাইনমাষ্টাৰ, এই কাইনমাষ্টাৰটো আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছত ফ্ৰেণ্ড এইটো খুলি গ'লে তাৰপিছত আপোনালোকে দেখিছে এইটো প্লাছ চিন, এই ডক্টৰ চিনটো এই তাতে ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ড এইটো আহি গ'লে 16:9, তাৰপিছত আহিব 9:16, তাৰপিছত 1:1। ঠিক আছে, 16:9টো হৈছে আপোনাৰ ইউটিউব ভিডিঅ'ৰ এডিটিং কৰাৰ কাৰণে। তাৰপিছত 9:16 আছে, এইটো হৈছে আপোনাৰ হোৱাটছআপ ষ্টেটাছ বা ফেচবুক ষ্টেটাছ কাৰণে। 1:1 এইটো আপোনাৰ ফেচবুক বা হোৱাটছআপৰ ষ্টেটাছৰ কাৰণে ভিডিঅ' এডিটিং। ঠিক আছে, তো মই 16:9 এইটো চইচ কৰি ল'লোঁ। ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ড এনেকুৱাকৈ আহি গ'ল। প্ৰথমতে আমাৰ মিডিয়া অ'পেন হ'ব। এইটো মিডিয়া আছে, এই মিডিয়াটোত আপুনি যাব লাগিব। মিডিয়া ক্লিক কৰি দিব, তাত আপুনি যিটো ভিডিঅ' দিব বিচাৰিছে সেই ভিডিঅ'টো আপুনি লৈ ল'ব। এইবিলাক আপোনাৰ ফ্ৰেমবিলাক, আপোনাৰ যিবিলাক মানে মোবাইলত ছেভ হৈ আছে সেইবিলাক ভিডিঅ'বিলাক। ঠিক আছে, তো আমি এইটো কেমেৰাত গ'লোঁ, কেমেৰাত গৈ পেলাই তো মই ভিডিঅ' এইটো লৈ লৈছোঁ আপোনালোকক দেখুওৱাৰ কাৰণে। তাৰপৰা এইটো যিখিনি ফাল্টু পাৰ্ট আছে ফ্ৰেণ্ড, এই ফাল্টু পাৰ্টখিনি যদি কাটিব লগা হয় তো ফ্ৰেণ্ড এইটোতে ক্লিক কৰিব, ভিডিঅ'ত ক্লিক কৰি দিব। ক্লিক কৰি যিটো কিচি চিন এটা আছে সেই কিচি চিনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ড ধৰি লওক আমাৰ এইখিনিলৈকে আমাৰ ফাল্টু পাৰ্ট আছে, এই ফাল্টু পাৰ্টটো আমি কাটি দিব লাগিব। এইটো আছে প্ৰথমতে, বাছ এইটো কাটি দিলোঁ। তো ফ্ৰেণ্ড যদি আৰু আমাৰ যদি শেষত যদি ফাল্টু পাৰ্ট অলপ আছে কাটিব যদি লগা হয় তেতিয়াহ'লে এইটোত ক্লিক কৰি দিব লাগিব। ঠিক আছে, এইখিনি কাটা খাই গ'লে তাৰপিছত যদি আৰু আমাৰ যদি মাজত যদি আমাৰ কিবা ফাল্টু পাৰ্ট আছে যদি কাটিব লগা হয় তেতিয়াহ'লে আমি ইয়াতে ক্লিক কৰি দিব লাগিব। ঠিক আছে, তো এইখিনি ক্লিক কৰিলোঁ। তাৰপিছত যিখিনি লাগি আমাৰ ফাল্টু পাৰ্ট আছে ধৰি লওক এইখিনি লাগি আছে হা, তাৰপিছত এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এই কিচি চিনটা আছে, কিচি চিনত ক্লিক কৰি দিব। তাৰ যিখিনি লাগি ফাল্টু পাৰ্ট আছে সেইখিনিটো ইয়াতে ক্লিক কৰি দি ফাল্টু পাৰ্টখিনি কাটি দিব। ঠিক আছে, লেফ্ট ছাইডত প্ৰজেক্ট ছেটিং আছে, এইটো আছে, এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ড এইটো অটো মাষ্টাৰ ভলিউম এইটো অন কৰি দিব। ঠিক আছে, ইনেবল কৰি দিব। তাৰপিছত এইটো আছে অটো ফিট ইন ষ্টাৰ্ট অফ প্ৰজেক্ট, মানে কি প্ৰথমতে চাউণ্ডটো ঢিলা হ'ব, তাৰপিছত চাউণ্ডটো অলপ বাঢ়ি যাব। ঠিক আছে, এইটো অন কৰি দিব। ঠিক আছে, তাৰপিছত আছে আমাৰ এতিয়া এণ্ড অফ প্ৰজেক্ট। ঠিক আছে, এইটো হৈছে শেষত লাহেকৈ ভলিউমটো লাহেকৈ শেষ হৈ যাব। এইটো হৈছে ইন প্ৰজেক্ট। ঠিক আছে, এইটো অন কৰি দিব। অন কৰি ঠিক তেনেধৰণে এইটো ভিডিঅ' আছে, ভিডিঅ'ত যাব। ভিডিঅ'ত যোৱাৰ পিছত আপুনি এইটো ষ্টাৰ্ট অফ প্ৰজেক্ট এনেকৈ ছেম একে কৰি দিব। ঠিক আছে, এইটো ইনেবল কৰি দিব। তাৰ এইটো হৈছে ছেটিংটো মিলাই ল'ব এনেকুৱা। ঠিক আছে, মই দিলোঁ 50। ঠিক আছে, ওপৰতো দিলোঁ যেতিয়া ষ্টাৰ্ট হ'ব সেইটো হৈছে 50। ঠিক আছে, এবাৰ আমি চাম কেনেকুৱা হয়, চাব। এয়া দেখিছে, আৰু শেষত আপুনি চাব কেনেকুৱা হয়। ঠিক আছে, এতিয়া আপুনি শেষত চাব, এয়া এনেকুৱা হ'ব আপোনাৰ। ঠিক আছে, তাৰপিছত ভিডিঅ'ত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ড আমাৰ আহিব এইটো ক্লিপ গ্ৰেপছ। তো ক্লিপ গ্ৰেপছত আপুনি ক্লিক কৰিব। ক্লিক কৰিছে ফ্ৰেণ্ড এনেকুৱা আহি গ'ল। তাৰপিছত আপুনি এইবিলাক হৈছে এফেক্ট। আপোনাৰ ধৰি লওক আপুনি কিবা এটা এফেক্ট যদি লগাব লগা হয় তো এইবিলাক আহি আছে। তো ফ্ৰেণ্ড মই এইটোত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ড এইটো চাওক, এইটোত ক্লিক কৰি দিলোঁ। ঠিক আছে, এইটোত ক্লিক কৰি দিয়াৰ পিছত এইটো এফেক্ট আহি গ'ল। দেখিছে কেনেকুৱা হৈ আহিছে, এনেকুৱা আহি আছে। ঠিক আছে, তো মই এইটো লগাই দিলোঁ। ঠিক আছে, কেনেকুৱা হয় চাওক। এয়া দেখিছে এনেকুৱাকৈ। তাৰপিছত আপোনাৰ আৰু এইটো যদি কালাৰ যদি চেঞ্জ কৰিব বিচাৰে আপুনি, যদি আপোনাৰ যিটো কালাৰ ভাল লগা নাই, যদি কালাৰ মানে চেঞ্জ কৰিব বিচাৰিছে তো কালাৰ ক্লিক কৰি দিব। তো ফ্ৰেণ্ড এইটোত ক্লিক কৰি দিব। তাৰপিছত কালাৰ বহুত ধৰণৰ কালাৰ আহি গ'লে এইবিলাক কালাৰ চাব,
কেনেকুৱা এইবিলাক কালাৰ আপুনি চইচ কৰি ল'ব ল'লোঁ মই এটাই ল'লোঁ ঠিক আছে তাৰপিছত ফ্ৰেণ্ড আৰু ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ড এইটো স্পীড আছে সেই স্পীডটো আপুনি ইপিনে যদি দিয়ে শ্ল' হ'ব ঠিক আছে তাৰপিছত এইটো 1.5x দি আছে না তো ইয়াৰ পৰা যদি ইপিনে দিওঁ আমাৰ ভিডিঅ'বিলাক ফাষ্ট হৈ আহিব পুৰা স্পীডত আহিব ঠিক আছে তো এইটো আপুনি বুজি পাই গ'লে তাৰপিছত ফ্ৰেণ্ড এইটো হৈছে ৰিভাৰ্ছ তো ৰিভাৰ্ছটো হৈছে ফ্ৰেণ্ড আপোনাৰ যেতিয়া নেকি প্ৰথমত থকাখিনি শেষত যাব শেষত থকাখিনি প্ৰথমত আহি যাব সেইটো হৈছে ৰিভাৰ্ছ ফ্ৰেণ্ড তাৰপিছত ফ্ৰেণ্ড আছে এইটো আমাৰ ৰোটেট ঠিক আছে ৰোটেটটো ফ্ৰেণ্ড আমি এনেকৈ উল্টা পুল্টা কৰিব পাৰোঁ ভিডিঅ'টো এনেকুৱা উল্টা পুল্টা কৰিব পাৰোঁ ঠিক আছে এইটো হৈছে ৰোটেট আপোনাৰ ঠিক আছে তাৰপিছত আমাৰ আহি গ'ল এইটো কালাৰ আপোনালোক দি দিছোঁ কালাৰটো কেনেকৈ কৰে তাৰপিছত ফ্ৰেণ্ড আমাৰ আহি যাব এইটো এডজাষ্টমেণ্ট ঠিক আছে এইটো আমি এনেকৈ কালাৰ এডজাষ্ট কৰিব পৰা যাব ঠিক আছে এয়া আপোনাক যেনেকুৱা ভাল লাগে বা আপোনাক যেনেকৈ ভাল লাগে আপুনি তেনেকৈ কৰিব পাৰিব বা সেনেকৈ ৰাখি দিব পাৰিব এইটো এনেকৈ এডজাষ্ট কৰিব পাৰিব কালাৰটো ঠিক আছে তাৰপিছত আপোনাৰ যেতিয়া ভেগেণ্টেড বুলি কয় এইটো অন কৰি দিব অন কৰি দিয়াৰ লগে এনেকুৱা হৈ যাব ঠিক আছে এইটো চাওক কেনেকুৱা হৈ গ'ল এইটো চাওক কেনেকুৱা হৈ গ'ল দেখিছে এনেকুৱা হ'ব আপোনাৰ ঠিক আছে ফ্ৰেণ্ড আপুনি যদি ইয়াৰ ওপৰত আৰু যদি এটা ভিডিঅ' ল'ব বিচাৰে তেতিয়াহ'লে আপুনি লেয়াৰত যাব লেয়াৰত এতিয়া মিডিয়া আছে মিডিয়াত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ ফ্ৰেণ্ড এনেকুৱাকৈ আহি যাব তো ফ্ৰেণ্ড এইটো ডাউনলোড ক্লিক কৰিলোঁ এইটো ক্লিক কৰিলোঁ ঠিক আছে এইটো ভিডিঅ'টো আমি লৈ ল'লোঁ ঠিক আছে লৈ লোৱাৰ পিছত ফ্ৰেণ্ড এইটো হৈছে ছাবস্ক্ৰাইব কৰি দিয়া ঠিক আছে তো এইটো আমি কি কৰিব লাগিব এইটো যে গ্ৰীণ যি আছে গ্ৰীণটো আমাক হাতাব লাগে এতিয়া ছাইড কৰিব লাগে এতিয়া কি গ্ৰীণটো কেনেকৈ হাতাব তো ফ্ৰেণ্ড এইটো যে কৰ্মা কি বুলি লিখা আছে সেই কৰ্মা কিত আপুনি ক্লিক কৰি দিব ক্লিক কৰি এটা ইনেবল কৰি দিব সেয়া হৈ গ'ল ফ্ৰেণ্ড ছাইড হৈ গ'ল তাৰপিছত ফ্ৰেণ্ড আমি এইটো এই ছাইডত আনিব লাগে এই ছাইডত এনেকুৱাকৈ আনিব পাৰিব ঠিক আছে এনেকুৱাকৈ প্ৰথমতে আমি এতিয়া এডজাষ্ট কৰি ল'ব কিমান ডাঙৰ লাগে এইটো ল'ম এইখিনিত ৰাখি দিলোঁ ঠিক আছে তো এইখিনি এনেকুৱাকৈ ৰাখি দিলোঁ তাৰপিছত ফ্ৰেণ্ড এনেকুৱাকৈ দেখিছে তো এনেকুৱাকৈ আপোনালোকে এডিটিং কৰিব পাৰিব ঠিক আছে তো এনেকুৱা হৈ গ'ল কাৰণ যদি আৰু আপোনাৰ যদি কিবা লিখিব লগা আছে ইয়াতে তেতিয়া আপুনি লেয়াৰত ক্লিক কৰিব লেয়াৰত ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ড এটা টেক্সট লিখা আছে টেক্সটত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ড আপুনি এটা যিকোনো আপুনি যেতিয়া মানে লিখিব বিচাৰিছে সেইটো লিখি দিব আপুনি এনেকুৱাকৈ অ'কে কৰি দিব অ'কে কৰিছে আপুনি ফ্ৰেণ্ড যিমানখিনি আপোনাক ডাঙৰ লাগে সেইখিনি কিমান ডাঙৰ লাগে চাইজটো আপুনি কৰি দিব পাৰিব এনেকুৱাকৈ ঠিক আছে এনেকুৱাকৈ কৰি দিব তাৰপিছত আপুনি যদি এইটো কালাৰ চেঞ্জ কৰিব পাৰিব এইটো আছে ইয়াতে ক্লিক কৰিব আপুনি কি কালাৰ ৰেড লাগে ৰেড কৰি ল'ব পাৰিব ঠিক আছে এনেকুৱাকৈ ৰেড কৰি ল'ব ঠিক আছে তাৰপিছত ফ্ৰেণ্ড এইটো আছে আমাৰ কি ইন এনিমেশ্যন ক্লিক কৰিব তাৰপিছত ফ্ৰেণ্ড এইটো চাওক কেনেকৈ আহে কেনেকৈ ওলাই এয়া এই দেখিছে এনেকুৱাকৈ আহিব এইটো শ্লাইড ৰাইট এই ৰাইট ছাইডত আহিব এইটো ফ্ৰেণ্ড এইটো হৈ গ'লে ফ্ৰেণ্ড তাৰপিছত অভাৰঅল এনিমেশ্যন ঠিক আছে তাৰপিছত আমাৰ এইটো আছে আউট এনিমেশ্যন এইটো আউট এনিমেশ্যন মানে এইটো চাওক এনেকুৱাকৈ আছে শ্লাইড ৰাইট ঠিক আছে এইটো চাব আপুনি এইটো কেনেকুৱা হৈছে এয়া ঠিক আছে তাৰপিছত ফ্ৰেণ্ড এইটো আপুনি ৰোটেট কৰিব পাৰিব এনেকুৱাকৈ এইটোতো ৰোটেট কৰিব পাৰিব এয়া এইবিলাক চবখিনি কৰিব পাৰে ফ্ৰেণ্ড তাৰপিছত আপোনাৰ এইটো ধৰি লওক কমাব বিচাৰিছে এনেকুৱাকৈ কমাই দিব পাৰিব বাঢ়াব বিচাৰিছে তো বাঢ়াই দিব পাৰিব আপোনাক যিখিনি দৰকাৰ যিমানখিনি আপোনাক দৰকাৰ সেইখিনি আপুনি ৰাখি দিব পাৰিব ঠিক আছে ফ্ৰেণ্ড আৰু যদি আপুনি যদি এফেক্ট দিব বিচাৰিছে তো লেয়াৰত যাব লেয়াৰত গৈ অভাৰলি আছে অভাৰলি ক্লিক কৰি দিব অভাৰলি ক্লিক কৰি দিয়াৰ ফ্ৰেণ্ড
গেট মৰি আছে গেট মৰি ক্লিক কৰাৰ পিছত আপোনাৰ সৰি মোৰ এই নেটটো বন্ধ আছে তো যোৱাৰ পিছত ফ্ৰেণ্ড এইটো ৰটো ক্লিক কৰি দিলোঁ তাৰপিছত এইবিলাক এফেক্টবিলাক আছে ফ্ৰেণ্ড এই দেখিছে মই এইটো লৈ ল'লোঁ এফেক্টটো লৈ লোৱাৰ পিছত ফ্ৰেণ্ড এইটো অলপ আগুৱাই দিলোঁ আগুৱাই চাওক ফ্ৰেণ্ড কেনেকুৱা এইটো এনেকৈ লগাব পাৰে আপোনালোকে এনেকুৱাকৈ লগাব পাৰিব তো ফ্ৰেণ্ড আৰু যদি আপুনি যদি এক্সট্ৰাকৈ ভইচ দিব বিচাৰিছে তেতিয়াহ'লে আপুনি এইটো ভইচ আছে এইটো ভইচ ক্লিক কৰি দিব তাৰপিছত ষ্টাৰ্ট কৰি দিব ঠিক আছে তো আপুনি ক'ব পাৰিব যে ফ্ৰেণ্ড হাই ফ্ৰেণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো এনেকুৱাকৈ আপুনি ক'ব পাৰিব আৰু এক্সট্ৰাকৈ ষ্টপ কৰি দিব আপুনি যিখিনি ষ্টপ কৰি দিব ষ্টপ কৰি দিয়াৰ পিছত আপোনাৰ ভইচটো ৰেকৰ্ড হৈ গ'লে তাৰপিছত ফ্ৰেণ্ড আপুনি যদি আৰু বেকগ্ৰাউণ্ড মিউজিক যদি এক্সট্ৰাকৈ দিব বিচাৰিছে তেতিয়াহ'লে আপুনি ইয়াতে অডিঅ' লিখা আছে অডিঅ'ত যাব লাগিব অডিঅ'ত গৈ পেলাই আপুনি ইয়াত যিমান মিউজিক আছে আপোনাৰ এইবিলাক মিউজিকবিলাক চব ওলাই আহিব ইয়াত দেখিছে আপুনি যেতিয়া মিউজিক ভাল লাগে আপোনাক সেইটো মিউজিক দিব পাৰিব ঠিক আছে মই মিউজিকটা নিদিলেও বাৰু আপোনালোকক যদি দৰকাৰ আছে আপোনালোকে দি ল'ব ঠিক আছে এইটো লেয়াৰত যাব লেয়াৰত গৈ পেলাই ইয়াতে এফেক্ট লিখা আছে এফেক্টত ক্লিক কৰিব তাৰপিছত ফ্ৰেণ্ড আপুনি যদি এক্সট্ৰা এফেক্ট যদি আপুনি ডাউনলোড কৰিব বিচাৰিছে তো গেট মৰিত ক্লিক কৰি দিব আপোনাৰ কাইনমাষ্টাৰত যিমানখিনি এফেক্ট আছে এফেক্টবিলাক ডাউনলোড কৰি ল'ব পাৰিব তাৰপিছত আমি এইটো দিলোঁ আমাৰ এফেক্ট ডাউনলোডে আছে এটা তো এইটো এফেক্টটো লৈ ল'লোঁ এফেক্টটো লৈ ল'লোঁ ফ্ৰেণ্ড এনেকুৱা হৈ আছে ঠিক আছে এনেকুৱাকৈ হৈ যায় ঠিক আছে ফ্ৰেণ্ড তো এইটো আমি সৰু কৰিব পাৰোঁ ডাঙৰ কৰিব পাৰোঁ এইটো আছে দেখিছে ছেটিংছত গৈ পিনে আপুনি কম বেছি কৰিব পাৰিব আৰু বেছিকৈ কৰিব পাৰিব দেখিছে না এনেকুৱাকৈ আপুনি কৰিব পাৰিব ঠিক আছে ফ্ৰেণ্ড আৰু এইটো আপুনি যদি লগাব বিচাৰে ট্ৰানজেকশ্যন এফেক্ট এইটো ট্ৰানজেকশ্যন এফেক্ট দিব পাৰিব আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ড আপুনি এইবিলাক আছে এফেক্টবিলাক এনেকুৱা এইবিলাক 3D এফেক্ট এইবিলাক আছে 3D ইয়া আপোনাক যেনেকুৱা ভাল লাগে তেনেকুৱা লগাব পাৰিব ঠিক আছে এনেকুৱা এফেক্ট আছে বহুত এফেক্ট আছে ইয়াতে আৰু এক্সট্ৰাকৈ ডাউনলোড কৰি ল'ব পাৰিব আপুনি এই এফেক্টবিলাক এই গেট মৰি আছে এইটো এই গেট মৰিত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ যিমানখিনি ট্ৰানজেকশ্যন এফেক্ট আছে যিবিলাক ট্ৰানজেকশ্যন এফেক্ট আছে সেইবিলাক আপুনি ডাউনলোড কৰি ল'ব পাৰিব এইবিলাক আপুনি এডজাষ্টো কৰিব পাৰিব এইটো আপুনি যদি এইটো যদি জুম কৰিব বিচাৰিছে জুম কৰি ৰাখিব বিচাৰিছে তেতিয়াহ'লে আপুনি এইটো আছে ইয়াতে ক্লিক কৰিব পাৰিব ঠিক আছে ক্লিক কৰাৰ পিছত এই দুডাল চিন আছে আজ আছে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ড এইটো অলপমান জুম কৰি দিব এনেকুৱাকৈ বাছ হৈ গ'লে এনেকুৱাকৈ দিব পাৰিব আপুনি ঠিক আছে দেখিছে হাই ফ্ৰেণ্ড আজি মই কাইনমাষ্টাৰত ভিডিঅ' এডিটিং কেনেকৈ কৰিব এইটো আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই দি আছোঁ আপুনি কাইনমাষ্টাৰত ভিডিঅ' এডিটিং কৰিব এতিয়া আমাৰ ভিডিঅ' এডিটিং কমপ্লিট হৈ গৈছে এইটো আমি ভিডিঅ'টো এক্সপ'ৰ্ট কৰিব লাগিব এতিয়া এক্সপ'ৰ্ট কৰিলে কেনেকৈ কৰিব এইটো আছে ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এইটো এক্সপ'ৰ্ট লিখা আছে সেই এক্সপ'ৰ্ট আপুনি ক্লিক কৰি দিব ঠিক আছে এনেকুৱাকৈ তো আমাৰ ভিডিঅ' এক্সপ'ৰ্ট হৈ আছে তো আপোনালোকে এনেকুৱাকৈ ভিডিঅ' এডিটিং কৰিব হোৱাটছআপ ষ্টেটাছ ফেচবুক ষ্টেটাছ এইবিলাকৰ ভিডিঅ' এডিটিং কেনেকৈ কৰে ফ্ৰেণ্ড এইবিলাক মই আৰু এক্সট্ৰাকৈ ভিডিঅ' বনাই আনিম তো ফ্ৰেণ্ড আমাৰ ভিডিঅ'বিলাক প্ৰথমৰ পৰা শেষলৈকে স্ক্ৰিপ্ট নকৰাকৈ চাব আৰু ধুনীয়া ধুনীয়া আপুনি ফেচবুক ষ্টেটাছ হোৱাটছআপ ষ্টেটাছ এইবিলাকৰ ভিডিঅ' আপুনি ধুনীয়া ধুনীয়াকৈ এডিটিং কৰিব পাৰিব তো ফ্ৰেণ্ড আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়া লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক তো ফ্ৰেণ্ড আমি ভিডিঅ'টো এইখিনিতে আমি সমাপ্ত কৰোঁ